আৰু প্ৰলোভনত কোনো নপৰিব এটা দুষ্ট চক্ৰ সক্ৰিয় হৈ আছে তাৰ কিংপিনজনক ইতিমধ্যে অসম চৰকাৰৰ CIDয়ে গ্ৰেপ্তাৰ কৰিছে কিন্তু আন কেইবাজনো ব্যক্তি তেওঁলোক পলাতক অৱস্থাত আছে পলাতক অৱস্থাৰ পৰা তেওঁলোকে কাৰোবাক প্ৰলোভিত কৰি পৰিচিত কৰি ধন আত্মসাৎ কৰাৰ এটা ফন্দি ৰচিছে কিন্তু আমাৰ প্ৰাৰ্থীসকল সজাগ সচেতন হ'ব লাগে কোনেও টেটৰ নম্বৰ বঢ়াই দিব নোৱাৰে কোনেও টেটত পাছ কৰাই দিব নোৱাৰে গতিকে তেওঁলোকে যি পৰীক্ষা দিছে তাৰ ওপৰত আস্থা ৰাখি ধৈৰ্যৰে তেওঁলোকে পৰীক্ষাৰ ফলাফললৈ অপেক্ষা কৰিব সোনকালে দিব সোনকালে মই নিৰ্দিষ্ট কোনো তাৰিখ নাই আমাৰ কোনো ৱেবছাইট তেনেধৰণে হেৰি সমিতি জনজাতি মৰ্চাৰ ইয়াত ৰাজ্যিক কাৰ্যনিৰ্বাহক অনুষ্ঠিত হৈছে আৰু সেই কাৰ্যনিৰ্বাহকত অংশগ্ৰহণ কৰাৰ কাৰণে মই ইয়াত উপস্থিত হৈছোঁ আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ ইয়াত আহি পাইছে আৰু ৰাজ্যিক জনজাতি মৰ্চাৰ সকলো কাৰ্যনিৰ্বাহক সদস্য আছে এতিয়া ভোজন বিৰতিৰ পাছত মিটিং আৰম্ভ হ'ব হয় মোৰ সকলো লোকে আবেদন কাৰো প্ৰলোভনত কোনো নপৰিব এটা দুষ্ট চক্ৰ সক্ৰিয় হৈ আছে তাৰ কিংপিনজনক ইতিমধ্যে অসম চৰকাৰৰ CIDয়ে গ্ৰেপ্তাৰ কৰিছে কিন্তু আন কেইবাজনো ব্যক্তি তেওঁলোক পলাতক অৱস্থাত আছে পলাতক অৱস্থাৰ পৰা তেওঁলোকে কাৰোবাক প্ৰলোভিত কৰি পৰিচিত কৰি ধন আত্মসাৎ কৰাৰ এটা ফন্দি ৰচিছে কিন্তু আমাৰ প্ৰাৰ্থীসকল সজাগ সচেতন হ'ব